নমস্কাৰ পুনৰ সকলোকে নতুন এটা শিক্ষামূলক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে অসম চৰকাৰৰ অধীনত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ আণ্ডাৰত অসমত বিভিন্ন জিলাত কৰ্মৰত হৈ থকা কণ্টেক্সুৱেল টিচাৰসকলৰ বাবে তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন প্ৰচেছৰ বাবে ৩৫,১৩৩টা ৰেগুলাৰ পোষ্টৰ বিজ্ঞাপন প্ৰকাশ হৈছে, য'ত ৫ বছৰতকৈ অধিক কণ্টেক্সুৱেল টিচাৰ হিচাপে কৰ্মৰত হৈ থকা শিক্ষকসকলে আবেদনৰ বাবে অহা ১২ তাৰিখলৈকে সুযোগ লাভ কৰিছে। এই প্ৰক্ৰিয়াটোৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই টেটৰ শিক্ষক নিযুক্তি লৈ পুনৰ এটা ভাল খবৰ কৰিছে, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে যে যিসকল কণ্টেক্সুৱেল টিচাৰে এই স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰ হ'ব, তেওঁলোকে ৰেগুলাৰ হোৱাৰ পিছত তেওঁলোকৰ যিটো পদ, সেই পদটো মিউচুৱেলৰ ক্ষেত্ৰত তেওঁলোকে এপ্লাই কৰিব হ'ব, অৰ্থাৎ ৰেগুলাৰ হোৱাৰ পিছতো তেওঁলোকে মিউচুৱেল ট্ৰেন্সফাৰ এপ্লাই কৰিব পাৰিব। আৰু লগতে যিসকল কণ্টেক্সুৱেল টিচাৰ এতিয়াও 5 বছৰ সম্পন্ন হোৱা নাই কাৰ্যকালৰ, সেইসকল টিচাৰৰ বাবেও পৰৱৰ্তী বছৰত ASSAM আৰু ষ্টেট পুল কণ্টেক্সুৱেল টিচাৰসকলৰ বাবে পুনৰ এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ কৰা হ'ব, য'ত সেই 5 বছৰৰ তলত কৰ্মৰত শিক্ষকসকলৰ ৰেগুলাৰাইজেশ্যনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনালোকে জানে যে নিউ এডুকেশ্যন পলিচিত কোনো কণ্টেক্সুৱেল টিচাৰৰ ধাৰণা নাই, গতিকে সেই 5 বছৰৰ তলত কৰ্মৰত শিক্ষকসকলৰ ক্ষেত্ৰতো তেওঁলোকৰ ৰেগুলাৰাইজেশ্যনৰ বাবে গভৰ্ণমেণ্ট অফ আছামে পদক্ষেপ গ্ৰহণ কৰিব। আৰু লগতে নিযুক্তি প্ৰক্ৰিয়া আৰু এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। সেই ভাল খবৰটো হৈছে যে আপোনালোকে জানে যে অতি শীঘ্ৰে অসমৰ হায়াৰ ছেকেণ্ডেৰী তথা হাইস্কুলসমূহৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। এই বিজ্ঞাপন ক্ষেত্ৰত আপোনালোকে অন্যান্য গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ লগতে এইবাৰ সুকীয়াকৈ ১৭০০ পোষ্টৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰ মেথছ হিচাপে প্ৰকাশ পাব। গতিকে যিসকল কেণ্ডিডেটৰ গ্ৰেজুৱেশ্যনত মেজৰ ছাবজেক্ট হিচাপে মেথছ আছিল, তেওঁলোকৰ ক্ষেত্ৰত অতি ভাল খবৰ আহিব। তেওঁলোকৰ বাবে সুকীয়াকৈ নতুন পদৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ পাব। মাত্ৰ কেইদিনমান অপেক্ষা কৰক, অতি শীঘ্ৰেই এই পদসমূহৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ পোৱাৰ লগতে অন্যান্য যিসমূহ পদৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে, সেই পদসমূহৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন প্ৰচেছসমূহ আৰম্ভ হৈ যাব। এই ভাল খবৰসমূহ আপোনালোকৰ লগত জনালোঁ। ধন্যবাদ।